পুৰা ধান দাই আছে এতিয়া এইফালে ইয়াৰ গান ন মেইন বস্তু এইটো চক এছিয়া ধান আৰু ক'বই নালাগে এছিয়া মানে হ'ল এইটো কয় গুণী ধান মিচিং বস্তি চাৰ্চ ঘৰ চাওক কি সুন্দৰ পৰিৱেশৰ মাজত আছে বহুত ক্লিন ভিলেজ মিচিং চাওক কিন্তু ঘৰবিলাক এতিয়া খালী কাৰণ দেখিলে সকলো মানুহ খেতিত লাগি আছে তো এই হেল্ল' গাইজ ৱেলকাম টু কালাফুল আছাম ইউটিউব চেনেল তো মই প্ৰশান্ত কৰি আপোনালোকক আকৌ এবাৰ স্বাগতম জনাইছোঁ মেজিক লৈ আজি ওলাইছোঁ পাহাৰলৈ উঠে নাজানো আৰু চাওক বহুত গাড়ী কষ্ট ফলত উঠিছে দেই আজি চাই থাকিব আগলৈকে আৰু নতুন নতুন বস্তু আপোনালোকে দেখিবলৈ পাব আজি এই ভিডিঅ'টো মানে ধুনীয়া কেইখনমান ধাননিৰ মাজত সোমাম মানে পাহাৰৰ জুম খেতি আৰু লগতে নতুনকৈ আৰম্ভ কৰিছে এতিয়া কয়লা খনন কাৰ্য নতুনকৈ আৰম্ভ কৰিছে আৰু তাতো অলপ চলপ দেখুৱাম তো আহক ভিডিঅ'টো আৰম্ভ কৰোঁ তামোল বাগান এতিয়া লাহেকৈ নামিছে দিদি দিদি এইটো মানে ধান দাবলৈ গৈছে একদম ধুনীয়া এটা খেতিত উঠি আছো চাওক এইয়া ওপৰলৈকে বগাই যাব লাগিব এটা মানে পাহাৰৰ এটা বৰ ধুনীয়া ধান এইটো চাওক এই ধানটো হ'ল বিচা ধান তো এই ধানটোৰ পৰা মানে চাউল ওলাব আৰু সেই চাউলটো একদম মানে সৰিয়হৰ নিচিনা সৰু সৰু কি সুন্দৰ দেখিছে চাওক পূৰা আজি ফেষ্টিভেল ঐ আই বৈ একপাক চাওঁ সেইফালে চব ল'ব অঁ একদম ধুনীয়া খেতি এইবিলাক বম চালিয়া এই চাওক না এইবিলাক কি মজা ধান দেখিছে তো এইবিলাক হ'ল বেতগুটি এইবিলাক ধান মানে অসমত হয় কোনো পানী চানী দৰকাৰ নাই অলপ বৰষুণ দিলে এইবিলাক খেতি হয় তো আটাইতকৈ মেইন বস্তু এইটো চাওক তো এছিয়া ধান আৰু ক'বই নালাগে এছিয়া মানে হ'ল এইটো কয় গুণী ধান নহয় এইটো কয় কণী চাউল বুলি কওঁ আমি মানে অসমীয়াত মানে কম মানে একদম সৰু কি নাজানো আৰু এইটো ধান তেওঁলোকৰ তো এইবিলাক চব্জি মানে চব্জিটো এইবাৰ ভাল হোৱা নাই ইমান তো আমাৰ এতিয়া ভৈয়ামত ধানটো লগাইছেহে কিন্তু ইয়াত চব পকিলেই তো এইবিলাক খেতি তো তাত ধান দাই নিব দোৱাৰ পিছত লগালগ মৰণা মাৰিব তাৰপৰা আৰু মানে ঘোল লৈ যাব ঘৰত গৈ শুকুৱাব তো এইবোৰ এনেকৈ ইয়াত অলপ চলপ মাৰিলে তো চবফালে খেতি আছে এইবোৰ এতিয়া খেতি এইবোৰ শেষ হোৱাৰ পিছত তো এইজোপা ইয়াত কচু ওলাব ইয়াত তাৰপৰা তেওঁলোকে এইফালে আদা চব আদা কচু খেতিটো ইমানটো খেতি সেইফালে ডাবলৈ আছেই বা এইফালে চব কি ধুনীয়া তো এইটো পামকিন এয়া তো এইটো পামকিন দেখিছে নাই এইটো পামকিন লাগি আছে মানে ৰঙালাও তো ডাউনলৈ খেতি কি সুন্দৰ
গান গাই ধান দাই আছে পুৰা জুচ চক এই ককা একপাক চাবি আকৌ পুৰা ধান দাই আছে এতিয়া এইফালে মতা মানুহ দাও নেকি চব কি সুন্দৰভাৱে দাই আছে তাত গাড়ীটো তাত আছে বাই বাই দেই বাই 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 হেল্ল' হেয়া এইটো জুচ গান মানে কোনো ভাগৰ নালাগে দিনটো একদম ধুনীয়াকৈ এনেকৈ গান গাই ধান দাই থাকিব আৰু ইমান গৰমত দেখিলে বৰ বেলি চক চেনেলটো ছাবস্ক্ৰাইব কৰি দিব যিসকল নতুনকৈ আহিছে আৰু আজি ভিডিঅ'টো চাই কেনে পালে জনাব যদি অলপ হ'লেও ভাল লাগিলে তো লাইকটো কৰি দিব আপোনালোকৰ মৰম চেনেহ পাই থাকিলে তো এনেদৰে আগলৈ আৰু ভিডিঅ' বনাব পাৰিম বিশেষকৈ মানে কি হয় পাহাৰৰ এইবিলাক দৃশ্য বহুত সুন্দৰ লাগে গতিকে ভাবিলোঁ আজি পাহাৰলৈকে আহোঁ তো খেতি এটা সুন্দৰ নাজাৰা দেখা পালোঁ তো লগতে আপোনালোককো দেখুৱাইছোঁ তো এয়া চাওকে আৰু এইটো বহা দেই ধুনীয়াকৈ দিদি চাহ খাই আছে আৰু এইটো ভঁৰাল ধুনীয়া ধান ৰাখিছে এইটো কি হেৰি ধান কয় ন গুটি ধান বেতগুটি কয় ন বেতগুটি ধান চব আজি চবেই আহিছে ন খেতিতে অঁ গুণি ধান বুলি কয় নি বিশা ধান এইয়া দিদি চাহ দিছে দেই তো বহাত আহি চাহ খাইছোহি এইফালে চব আছে আজি গান মজা এইফালে ধান ৰাখিছে দেই এইটো চাইড ইয়াৰ গান ন ইয়াৰ গান না নকলা ন তো এইবোৰ আলু খেতি এইবিলাক হ'ল এইটো কাঠ আলু গাইছ এছিয়া ধান গিফ্ট আনিলোঁ মানে সজাই ৰাখিবলৈ কেইখন হ'ল চিমিচিং বস্তি মানুহ নাই মানুহ চব খেতিত গ'ল
মজা চাৰ্চগড় বেগ ফালৰ পৰা এখন গোটেইখন আমাৰ ভৈয়াম তই ভিউ চাওক কেমেৰাই দেখিয়ে নাপায়গৈ ক'ত আমি যোৱা দেখোঁ এইডোখৰ তলৰ চাইড হয় তো এইবোৰ চাওক পাহাৰৰ তলৰ পৰা আমাৰ ভৈয়ামৰ সেইবোৰ নীলা নীলা চব সেউজীয়া খেতি মজা লাগিছে চাৰ্চঘৰ ওপৰত এইটো হ'ল বা এইয়া চিমিচিং চাৰ্চঘৰ কি সুন্দৰ আজিতো খালী আছে কাইলৈ হ'ব তো সেইফালে পানী টেংকি চা সেইটো পানী জিলিকি আছে ফটফটীয়াকৈ তো ইয়াত কাইলৈৰ পৰা আৰু অলপ যিছু নাম হ'ব কি হ'ব তেওঁলোকে জানে এইফালে তো হ'ব মিচিং বস্তি চাৰ্চঘৰ চাওক কি সুন্দৰ পৰিৱেশৰ মাজত আছে তো আমি এতিয়া হ'ব আৰু আজিলৈ ইমানেই এইটো মৰংঘৰ এখন বহুত ক্লিন প্লেচ মিচিং চাওক কিন্তু ঘৰবিলাক এতিয়া খালী কাৰণ দেখিলে সকলো মানুহ খেতিত লাগি আছে তো এই বস্তু সেইবিলাক খেতি আছিলে তেতিয়া খালী গফালি কচি ধুনীয়া সজাই ৰাখিছে দেই দেখিছে ৰৌন কৰি ৰাখে ইয়াৰ গাড়ী ষ্টাৰ্ট নাই গেই লগাই আহি দে চাওক না ফুলে কি সৌন্দৰ্য বহাই ৰাখিছে জেগাবোৰ চাওক কিমান ক্লিন ভিলেজ তো বাবা ঘৰতে তামোলখন খাই আহিলোঁ পানী গ্লাছ খালোঁ তো এতিয়া এইটো নতুন কয়লাখনি চাই থ'ব দেই পুৰা কাটিং চলি আছে এতিয়া নেক্সট ইয়াৰ পৰা মানে মেচিনত কেইটা কমচে কম 10টামান লাগি আছে নি জেগাডোখৰ কি কয় এডোখৰ লুকটুং নাম চাং নোপোৱা আগত কয়লা কাটিং ইমান ডবল ঐ বাবা কেনেকা ভাল এই নাম চাম পৰা আহিছে উঠিব আই পাৰিব নেকি পাৰিব উঠিব মানে বাবা আই বাবাৰ দলি লৈছে লগত মানে লিফ্ট দিয়াটো জৰুৰী কাৰণ পাহাৰত মানে কি গাড়ী মটৰ নচলে নাই এইবিলাক মানে এনেকৈ ধৰক লিফ্ট মাগিলে মানে লিফ্ট দিব লাগে বুলি জানো কাৰণ ইয়াৰ পৰা খোজকাঢ়ি যোৱাটো যথেষ্ট কষ্ট গতিকে সুবিধাখন দিব লাগে সিমানখন বুলি ভাবোঁ আৰু এইটো আমলা আৰু এইটো কল আনিছে ন দিব একটা এই চাবি এক পাক সুন্দৰ আছে চাওক কিন্তু দিব মৰমত আমলখি টেঙাটো তিনিটা দিছে এয়া চাওক মৰম আমি তেওঁলোকক অলপমান বাদ দিলোঁ তো তেওঁলোকে সিহঁতে গিফ্ট দিলে চাওক এইবিলাকে মৰম ৰখ ইয়াত ধুনীয়াকৈ হাত ভৰি ধুই লওঁ তো এটা মানে ধুনীয়া নিজৰা পানী বটল লৈ যাওঁ চাহ খাবলৈ আৰু ভৰি হাত ধুই লওঁ মুখ চুখ ধুই চফা কৰি লওঁ চকুন একদম আৰাম আছে দেই কি ঠাণ্ডা পানী
তো খাব পাৰি চাওক এই পানী চাওক কি চফা মজা তো ভৰিকেইটা ধুই লওঁ দেই হ'ব তো বন্ধুসকল আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ তো কেনে পালে জনাব যদি ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰিব আৰু লগতে যিসকল নতুনকৈ ছাবস্ক্ৰাইব কৰি দিব আৰু দেই তো ইমানে তো এইফালে ধুনীয়া পানীত মানে ভৰি চৰি মুখ চুখ ধুই ল'লোঁ একদম ঠাণ্ডা হ'ব আজিলৈ ইমানে বাই বাই